গছৰ গুণাগুণ। নিম পাত অগ্নিদীপক, শীতবীৰ্য আৰু বায়ুনাশক, কফ, কৃমি, পিত্ত, বমি আৰু অৰুচি আদিৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ্য। নিম পাত চকুৰ কাৰণে ভাল। চৰ্ম ৰোগত নিম পাত সিজোৱা পানীৰে গা ধুব লাগে। পেটত কৃমি বাঢ়িলে 1 অনা পৰিমাণৰ নিম গছৰ বাকলি চূৰ্ণ সৈন্ধৱ লৱণৰ লগত এসপ্তাহ খালে শৌচৰ লগত কৃমি নিৰ্গত হয়। বসন্ত কালত নিম পাত খোৱা অতি প্ৰয়োজন। ই বসন্তৰ প্ৰতিষেধক। প্ৰতিদিন 1 টোলা নিম পাতৰ কোৱাত মৌৰ লগত একেলগে 3 দিন খালেই যিকোনো কাহৰ উপশম হয়। পিত্তজনিত যিকোনো অসুখত নিম পাতৰ কোৱাত বা নিম ছালৰ কোৱাত এসপ্তাহ প্ৰতিদিনে 1 টোলাকৈ খালে অসুখ দূৰীভূত হয়। ফোঁহা পকি ফাটি গ'লে গৰুৰ ঘিৰ লগত নিম পাত বটি গৰম কৰি ফোঁহাত লগালে পূঁজ সম্পূৰ্ণকৈ বাহিৰ ওলাই যায় আৰু ফোঁহা শুকায়। গৰম কালত হোৱা ঘাঁ নিমপাত সিজোৱা পানীৰে ধুলে ঘাঁ পকি সোনকালে শুকাই যায়। নিমপাত সদায় পুৱা ঠাণ্ডা পানীৰে দুটাকৈ খালে চৰ্ম ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়াৰ তিতা ৰস উষ্ণ বীৰ্য সমন্বিত আৰু লঘু।